welcome to my channel Ayub Vlogs. So আজি মানে ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ মানে প্ৰথমতে গৈ আছোঁ লক্ষীপুৰত। আমাৰ লক্ষীপুৰত ইমান মানে যিটো মোৰ হোম টাউন হয়, হোম টাউনত বোলে এবাৰ ব্লেক ডনৰ সজাইছে বোলে একদম মানে দেৱালীৰ কাৰণে। তো বলক সম্পূৰ্ণ লক্ষীপুৰত কেনেকৈ সজাইছে ক'ত সম্পূৰ্ণ আজি দেখা পাব ভিডিঅ'টো, তো চাই থাকক। তো ফাইনেলি আহি বজাৰ বহি গ'লোঁ, লক্ষীপুৰ বজাৰ চাই আছে। এফালে ইমান সজোৱা নাই মানে চাকি যে জ্বলাব কলগছ লগাই থৈছে চাই আছে। এফালে আছে কলগছ চাকি জ্বলাব আৰু তাতে এফালে পুৰা সজাইছে চাই আছে। ঢোল বাগৰা পুৰা বজাই আছে। পুৰা কলগছ একেবাৰে এইখিনি আপোনাৰ লক্ষীপুৰৰ মাছমজিয়া হয়, এইফালে সজাইছে একেবাৰে চাই আছে। কলগছ একদম বিল্ডিঙত চাই আছে। দেৱালী বুলি কথা অলপতো সজাবই একেবাৰে। এইবিলাক এতিয়া মানে ভালকৈ দেখা নগৈছে, ৰাতি একদম দেখা যাব। ৰাতি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, ভালকৈ দেখা দিম। ৰাতি বহুত ভাল লাগিব, লাইটবিলাক চলি থাকিব ন। তো ফাইনেলি আহিলোঁ দেৱালী চাবলৈ। আহি ফিল্ডত আহিছোঁ। এতিয়াতো আৰু দেৱালী ষ্টাৰ্ট হোৱা নাই না। ফিল্ডত আহি ফ্ৰেণ্ডবিলাকক লগ পালোঁ। ইটো মোৰ লগতে আছে, মামা হয়। ইও মোৰ ফ্ৰেণ্ড হয়। তো চাই থাকক আৰু কিবা ক'ব নেকি? দেৱালী আৰু কি ক'ম ন, দেৱালী এনেই ফূৰ্তি মনত এনে ফূৰ্তি বোলে গৈ আছে একদম পূৰা। ৰাতি দেখাই দিম আৰু ভালকৈ ক'ত কি আছে, কেনেকৈ মানে একদম সজাই পৰাইছে না, এতিয়া গম পোৱা নাযায়। ৰাতি গম পোৱা যাব, তো চাই থাকক। তো ফাইনেলি ৰাতি হৈ গ'ল, দেখা নাযায় আৰু অলপ চলপ দেখা গৈ আছে। ৰাতিৰ অৱস্থাও দেখাম আৰু চাই থাকক। বিল্ডিংটো একদম সজাইছে, একদম চাই আছে, পূৰা মজাকৈ সজাইছে। এইটো আপোনাৰ আচলতে যিটো লক্ষীপুৰৰ যিটো টাউন পৌৰসভা যিটো হয়, টাউন কমিটিৰ যিটো সভা, সেইটো পূৰা মজাকৈ সজাইছে চাইছে। এইখিনিত সজাইছে একদম মজাকৈ, চাকি জ্বলাইছে ইয়াত চাই আছে। একদম এইকেইটাই মজাকৈ সজাইছে আৰু আগত আৰু ভালকৈ সজাইছে, চাই থাকক। মজাকৈ মানে মাটিত পকাত আৰু ফুলৰ নিচিনা একদম বহুত মজাকৈ ৰাখিছে। তো এইখিনি আছিল আমাৰ লক্ষীপুৰ টাউনৰ দীপাৱলী। দেখাই পালে কেনেকুৱা সজাইছে কৰাইছে একদম মজাকৈ। তো শেষত আৰু এবাৰ সকলোকে হেপী দীপাৱলী। সকলোকে সুৰক্ষিত থাকক, ভালকৈ থাকক আৰু বমটো অলপ কম চমকৈ ফুটাব, মানে পলিউশ্যনৰ কথা আছে, পৰিৱেশ প্ৰদূষণৰ কথা। তো আজিলৈকে এইটো ভিডিঅ'ত ইমানেই। নেক্সটত আৰু ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তো চাই থাকক আপোনালোকে। লাভ ইউ অল।